ইঞ্জিনিয়াৰিং মেডিকেল সকলো ক্ষেত্ৰতে কোনো এডমিশ্যনতে এইবাৰ কোনেও পইচা নলয় ৰাইট ফ্ৰম যদি গুৱাহাটী ইউনিভাৰ্চিটিটো এডমিশ্যন লয় এডমিশ্যন উইল বি ফ্ৰী কোনো নাই যিখন প্ৰস্পেক্টাছ ছপাই তাৰো পইচা ল'ব নোৱাৰে একোৱে পইচা ল'ব নোৱাৰে মানে হিডেন কষ্ট একো হ'ব নোৱাৰে মেডিকেল ইঞ্জিনিয়াৰিং পলিটেকনিক এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি এভৰিৱেৰ কলেজ হায়াৰ ছেকেণ্ডেৰী সকলোতে 100% এডমিশ্যন এইবাৰ ফ্ৰী হ'ব আৰু এইটো আমি ষ্টেপ লৈছোঁ কাৰণ COVID-19ত বহুত পিতৃ মাতৃ আৰ্থিকভাৱে জুৰুলা হৈ আছে তেওঁলোকক সকাহ দিয়াটো আমাৰ দায়িত্ব গতিকে এই এটা ঐতিহাসিক সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ আৰু আমি এই সিদ্ধান্তটো যাতে 100% ইমপ্লিমেণ্ট হয় তাৰ বাবে আমি সকলোৰে সহযোগিতা বিচাৰিম আৰু সংবাদ মাধ্যমৰো আমি সহযোগিতা বিচাৰিম ইভেন cost of prospectus is not there prospectus website দি দিব মানুহে prospectus website পঢ়ি ল'ব কোনো এখন প্ৰিন্ট কৰি টকা পইচা খৰচ কৰা কোনো প্ৰয়োজনীয়তা নাই হোষ্টেলত যিখিনি ল'ৰা ছোৱালী এডমিশ্যন হ'ব তেওঁলোকৰ মেছ ডিউজ আমি 1000 টকাকৈ আমি মাহত ঘূৰাই দিম যোৱাবাৰ আমি 600 টকা দিছিলোঁ এইবাৰ আমি 1000 টকা আমি উভতাই দিম মানে 12000 টকা এজন ষ্টুডেণ্টে মাহত বছৰত চৰকাৰৰ পৰা ঘূৰাই পাব এতিয়া জিঅ' মোবাইলত এই জ্ঞান বৃক্ষ চেনেলটো বিনামূলীয়াকৈ উপলব্ধ হ'ব আমি আজি আৰু এটা প্লেটফৰ্ম আমি লঞ্চ কৰিব খুজিছোঁ বিদ্যাদান বুলি এই বিদ্যাদানত আৰু বেছি ই কণ্টেণ্ট থাকিব আৰু দীক্ষা এপৰ পৰাই বিদ্যাদানত আহি পেলাই এই ই কণ্টেণ্টবিলাক চাব ল'ৰা ছোৱালীয়ে পাৰিব যাৰ জৰিয়তে অকল শিক্ষকসকলেই নহয় আন সমল ব্যক্তিসকলেও আন ৰিচোৰ্চ পাৰ্চনসকলেও ক্লাছ কৰিব পাৰিব গতিকে এই দুইটা আমাৰ ইনিচিয়েটিভ আই থিংক আমি বহুখিনি ল'ৰা ছোৱালীৰ মাজত এই বন্ধৰ দিনকেইটাত আমি ক্লাছ ইন এবচেঞ্চ অফ ক্লাছ আমি শিক্ষাদানৰ ব্যৱস্থাটো আমি চলাই ৰাখিব পাৰিম শেষত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যথেষ্ট মনন কৰি আছে মন্থন কৰি আছে যে শ্ৰেণীকোঠা কেতিয়া আৰু কেনেকৈ আমি খুলিব পাৰোঁ অহাকালি ইউনিয়ন HRD মিনিষ্টাৰে ৰাজ্য চৰকাৰৰ পৰা HRD ছেক্ৰেটাৰীয়ে ৰাজ্য চৰকাৰৰ ছেক্ৰেটাৰীসকলৰ লগত ভিডিঅ' কনফাৰেন্স কৰিব যে সপ্তাহত কেনেকৈ আমি ক্লাছ কৰিব পাৰিম যে দশম আৰু দ্বাদশ সমান ক্লাছ আমি কৰিম তাৰপিছত সপ্তাহত দুটা দিন সোমবাৰে ক্লাছ 6ৰ ষ্টুডেণ্ট আহিব আৰু শনিবাৰে আহিব 7ৰ ষ্টুডেণ্টখিনি মঙলবাৰে আহিব আৰু বৃহস্পতিবাৰে আহিব 8ৰ ষ্টুডেণ্টখিনি বুধবাৰে আহিব আৰু 9ৰখিনি বৃহস্পতিবাৰে আহিব এনেকৈ ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি আমি ক্লাছ 6ৰ পৰা ওপৰলৈ প্ৰত্যেক সপ্তাহত দুটা দিনৰ আমি শ্ৰেণীকোঠালৈ ছাত্ৰ ছাত্ৰীসকলক উভতাই আনিব খুজিছোঁ আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে আমি আমাৰ ভৱিষ্যতটো বচাব লাগিব তাৰ একেবাৰে ক্লাছ নকৰাটো আমাৰ বাবে বিকল্প নহয় অনলাইন ব্যৱস্থা গাঁও পৰ্যায়ত সম্পূৰ্ণ বিকল্প নহয় গতিকে আমাৰ মতামত সেই ধৰণৰ হ'ব কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আৰু মানৱ সম্পদ উন্নয়ন বিভাগে যিটো সিদ্ধান্ত লয় অসম চৰকাৰে তাকে আমি ৰূপায়ণ কৰিবৰ কাৰণে আমি মেণ্ডেটেড আৰু সেইটো আমি কৰিব লাগিব ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰ অফ টিচাৰ্ছ সেইটো কমপ্লিটলি বেণ্ড হৈ গ'ল 12 বছৰৰ কাৰণে তাৰমানে এজন শিক্ষকে যোগদান কৰাৰ পৰা 12 বছৰলৈকে তেওঁলোকে আন জিলালৈ ট্ৰান্সফাৰ ল'ব নোৱাৰিব প্ৰত্যেক বছৰৰ জানুৱাৰী মাহত এখন আবেদন ওলাব যে কোন গৃহ জিলাত যাব বিচাৰে বা ওচৰ পাজৰে যাব খোজে 12 বছৰ সম্পূৰ্ণ হোৱা শিক্ষকসকলে তাত আবেদন কৰিব পাৰিব আৰু অন মেৰিট ধৰক শিৱসাগৰত যাবৰ কাৰণে 20 জন শিক্ষকে আবেদন কৰিছে তো 20 জন শিক্ষকৰ নাম কম্পিউটাৰত আহিব যাৰে মেৰিট বেছি আছে তেওঁলোকে যাব পাৰিব তাৰমানে ইট উইল বি কমপ্লিটলি এ কম্পিউটাৰ বেছড ট্ৰান্সফাৰ পলিচি 2012ত ফাৰ্ষ্ট এপইণ্টমেণ্ট হৈছিল 2022ত তেওঁলোকে আবেদন কৰিব পাৰিব
জানুৱাৰীত আবেদন হ'ব 6 মাহ আমি আবেদনবিলাক কম্পিউটাৰত প্ৰচেছ কৰিম প্ৰভিজনেল লিষ্ট হ'ব আপত্তি থাকিলে আপত্তি হ'ব পুনৰ পিছত সামাৰ ভেকেশ্যনৰ সময় ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব তাৰমানে কোনো আৰু ডিপিআই অফিচত অহাৰ প্ৰয়োজন নাথাকে ইট উইল বি এ কম্পিউটাৰ বেছড ট্ৰান্সফাৰ পলিচি